আমি আমাৰ সৰজমি তদন্ত কৰি সভা সমিতি পাতি আছোঁ আৰু দেখিছোঁ যে লখিমপুৰ লোকসভাত কোনো প্ৰতিদ্বন্দ্বিতা নাই। ভাৰতীয় জনতা পাৰ্টিৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বিতা নাই। এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীসকলে কাৰ্যকৰ্তাসকলে লাগি আছে যে ব্যৱধানটো আমি কিমান বৃদ্ধি কৰিব পাৰোঁ। চ' মই আজি ইয়াত আহি দেখিলোঁ যে প্ৰায় ৭,০০০ৰো অধিক ৰাইজৰ জনসমাৱেশ আৰু ১৯০০ৰো অধিক নতুনকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান, তাত বেছিভাগে কংগ্ৰেছৰ পৰা। চ' ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দিছপুৰ চৰকাৰে যিখিনি ভাল কাম কৰি আছে, ৰাইজে আজি ইয়াত আহি আশীৰ্বাদ দিলে আৰু অহা দিনবোৰত যেতিয়াই সুযোগ হ'ব ভাৰতীয় জনতা পাৰ্টিক ভোট দি আশীৰ্বাদ দিলে। আপোনাৰ প্ৰশ্ন আকৌ কৰিব লৈছোঁ যে আজমল ডাঙৰীয়াই কৈছে যে এইবাৰ দিল্লী আৰু দিছপুৰত বিজেপিৰ সূৰ্য অস্ত যাব, তেওঁলোকে আকৌ এই আপোনাৰ মাদ্ৰাজা খুলিব, মাদ্ৰাজা শিক্ষা পঢ়াব, কি ক'ব? এইটো কোনো কাৰণত আমি অসমত হ'ব নিদিওঁ। তেখেতে যদি সপোন দেখি আছে, এই সপোন অসমৰ ৰাইজে কোনোদিন বাস্তৱ হ'ব নিদিয়ে। আপুনি দেখিছেনে নাই ৰাইজৰ সমাগম, দেখিছেনে নাই? মোদী ডাঙৰীয়াৰ প্ৰতি মৰম স্নেহ আশীৰ্বাদ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে মৰম স্নেহ আশীৰ্বাদ দেখিছেনে নাই? তো আজমল ডাঙৰীয়াই যিটো সপোন দেখি আছে, এই সপোনে হৈ থাকিব। আমি থাকালে এইটো বাস্তৱ হ'ব নিদিওঁ। দাদা, যিহেতু অখিল গগৈৰ দল আৰু অসম জাতীয় পৰিষদৰ দলে এক যিহেতু প্ৰচাৰ অব্যাহত ৰাখিছে আৰু এইখিনি সময়ত দেখা গৈছে বিশেষকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ঠিকাদাৰসকলক দাবী ধমকি দি আছে বা কামৰ ক্ষেত্ৰত কোনো উন্নয়ন হোৱা নাই বুলি কৈছে। এনেবোৰ কাৰণে আপোনালোকক কিবা প্ৰভাৱ পেলাব পাৰিব নেকি? চাওক, ৰাইজ চব চাই আছে। মই ধন্যবাদ দিছোঁ সাংবাদিকসকলক যে আপোনালোকে এই নেতাসকলৰ চৰিত্ৰটো ৰাইজৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে। ৰাইজ চব চাই আছে, ৰাইজ মনে মনে আছে। যিদিনা ৰাইজে ভোট দিব ওলাব সিদিনা গোটেই হিচাপ হ'ব। এটাক মানে এই হিচাপ ৰাইজে কৰিহে ভোটদান কৰিব বুলি জানি থাকোঁ। আৰু আমি প্ৰথমে এক্সপেক্ট কৰা নাছিলোঁ যে ইমান মানুহ আহিব, কিন্তু আজি সঁচাকৈ আমি গাড়ী দিব পৰা নাই ৰাইজক। মানে প্ৰতিটো জেগাত মানুহ থাকি গ'ল, চাগে 50% মানুহ থাকি গ'ল আমি গাড়ী দিব নোৱাৰাৰ কাৰণে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ যে ইমানেই মৰম চেনেহ আছে, আজি যোগদানে তাক প্ৰতিফলিত কৰিছে। উপস্থিতিটো প্ৰতিফলিত কৰিছেই, কিন্তু যোগদানে তাক প্ৰতিফলিত কৰিছে। আমি ভবাই নাছিলোঁ যে ইমান যোগদান হ'ব। মই ভাবিছিলোঁ 400-500 যোগদান হ'ব, কিন্তু আচৰিত ধৰণে 1947গৰাকী ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু ইয়াৰ সৰহসংখ্যকে কংগ্ৰেছ দলৰ। গতিকে এইটো কথা আমি একমুখে ক'ব পাৰোঁ যে ইয়াত আৰু কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নাই। আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ মানে তেওঁ যে পূৰ্বৰ তুলনাত আৰু অধিক ভোটত জয়যুক্ত হ'ব, তাত কোনো সন্দেহ নাই।